আপোনালোকে দেখিছে কেনেকুৱা গৰা জেগা চাওক এবাৰ পৰিলে সেই খাওঁ কিবা কাৰণত এইপিনে আহিলোঁ সেই খাওঁ মানে মা কচম কৈছোঁ ডেঞ্জাৰ মানে সেই জেগা হাম ঘূৰি খাই পৰিব ডেঞ্জাৰ জেগা হয় লাহে লাহে আপোনালোকে দেখিছে কেনেকুৱা ডেঞ্জাৰ ৰাস্তা তললৈ গৈ আছোঁ ইয়াত মানে পৰিলে হাত ভৰি ভাঙিব যে খাটাং ইয়াত মানে এবাৰ নামিলে মানে আপুনি ৰখিব নোৱাৰে গৈয়ে থাকিব লাগিব ভৰি চবৰে কপনিত থাকিব মানে ৰাজা ভাই কেনেকুৱা কপিছে পুৰা ট্ৰেকিং কৰি কৰি গৈ আছোঁ সেইজনে কেনেকুৱা ডেঞ্জাৰ আছে চবৰে ভৰি কপনিত মানে ঠাই নে তালৈ গৈ আছোঁ এতিয়া আমি ইমান ধুনীয়া নাযায় দেখিছেনে পুৰা মানুহ চাওঁ বৰ্তমান আমি আছোঁ মিনি পেহেলগাম এইজনে গছখিনিৰ কাৰণে ফেমাছ প্লেচটোৰ কাৰণে ফেমাছ Hey guys, welcome to my YouTube channel Mr. Sunny Vlogs. So guys, আজি মই গৈ আছোঁ শ্বিলং ফুৰিবলৈ আৰু মোৰ লগত মোৰ ৱাইফ আছে মোক নিনিলে হ'ব দিয়া নেক্সট টাইম লৈ যাম হ'ব নেক্সট টাইম লৈ যাম আজি মানে যিহেতু ফ্ৰেণ্ডৰ লগত গৈ আছোঁ আৰু আজি শ্বিলংখন এক্সপ্ল'ৰ কৰি দেখাম বহু দিনৰ মূৰত গৈ আছোঁ আৰু তাই মানে পুৰা খং খাই আছে হ'ব নেক্সট টাইম লৈ যাম হ'বনে হ'ব নেক্সট টাইম লৈ যাম তাইক এতিয়া তাইক কৈ দিছোঁ আৰু ঘৰৰ পৰা ওলাইছোঁ লগৰকেইটা আহি আছে গাড়ী লৈ পেলাই আজি মোৰ গাড়ীখন নিনো আজি মানে লগৰকেইটাৰ লগত যাম তো গাইজ ফাইনেলি মোৰ ফ্ৰেণ্ডসকল আহি গ'ল এতিয়া আমি গৈ আছোঁ এখন গাড়ী লৈ পেলাই আমাৰ ইয়াৰ জুনবিন ভাই আছে তো পিনে আমাৰ ফৰিদ ভাই আছে ফৰিদ ভাই গাড়ী কি হ'ল গাড়ীখনৰ মানে ৱেপাৰৰ যোনটো পানী হয় পানীটো মানে শেষ হ'ল তো ভাই পানী পূৰা ভৰাই আছে আৰু এইপিনে মাইনুল ভাই আছে কেনেকুৱা লাগিছে ভাই বঢ়িয়া বঢ়িয়া ভিতৰত বহুত আছে ফ্ৰেণ্ড আমাৰ ৰাজা ভাই আছে জিন্দিকা আছে পুৰা আমি গৈ আছোঁ এতিয়া দেখিছে বৰ্তমান আমি ওলাইছোঁহে মানে এতিয়া টাইম কিমান আছে এতিয়া বৰ্তমান 5টা মানে 6টাই আৰু অলমষ্ট 6টাত আমি পাইছোঁহি ক'ৰ পালোঁহি আমি এতিয়া বৰ্তমান ভালুকমাৰী বুলি কয় কাকমাৰী অ'কে ভালুকমাৰী কাকমাৰী আমি পালোঁহি আৰু এখন আৰ্টিগা লৈ গৈ আছোঁ ফৰিদ ভাই গাড়ী চাই থাকক আপোনালোকে আজি শ্বিলংখন পুৰা এক্সপ্ল'ৰ কৰি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম তো গাইজ আমি এতিয়া গৈ আছোঁ মিনি পেহেলগাম আপোনালোকে দেখিছে নাজাৰাবিলাক চাওক একদম নাইচ লাগিছে দেখিছেনে ৰাস্তাও সৰু বহুত আমি এতিয়া গৈ আছোঁ আমাৰ ফৰিদ ভাই পুৰা ড্ৰাইভিং কৰি আছে আপোনাৰ আগত গৈ আছোঁ আমি চাওক কি ধুনীয়া নাজাৰা দেখিছে তো গাইজ আমি ফাইনেলি পাই গ'লোহি মিনি পেহেলগাম এতিয়া আপোনালোকক ভিউটো দেখাম এয়া চাওক অ' মাই গড নাইচ আমাৰ লগৰখিনি আহি আছে পুৰা আহি আছে আমি গৈ আছোঁ এতিয়া ছেইম আপোনালোকে পেহেলগামৰ যোনটো কাশ্মীৰৰ পেহেলগাম হয় সেইটো ভাইব চাব চাওক চাওক আপোনালোকে বৰ্তমান আমি আছোঁ মিনি পেহেলগাম আৰু চাওক দেখিছেনে গছখিনিৰ কাৰণে ফেমাছ প্লেচটোৰ কাৰণে ফেমাছ বহুত আহে চাবলৈ চাওক দেখিছে একদম নাইচ আমি এতিয়া মিনি পেহেলগামত আছোঁ চলিম এয়া গাইজ আমি গৈ আছোঁ এতিয়া বৰ্তমান আছোঁ মিনি পেহেলগামত আমাৰ গোটেই গাইজ আছে ফ্ৰেণ্ডছ আমি ফাইনেলি বৰ্তমান পালোহি বুলছ ট্ৰেক শ্বিলঙতে আছে এটুকুৰা জেগা আমি এতিয়া আহিছোঁ গাড়ীখন এটা পাৰ্কিং কৰিলোঁ তাৰপিছতে এতিয়া আমি ধুনীয়াকৈ যাম বুলছ ট্ৰেকত তো গাইজ এতিয়া আমি বুলছ ট্ৰেকত ট্ৰেকিং কৰিম আৰু এইপিনে চবেই এডাল লাঠি লৈ লৈছোঁ এইপিনে দেখিছে পুৰা লাঠি লৈ লৈছোঁ আৰু মই এডাল লাঠি লৈ লৈছোঁ এতিয়া পুৰা ট্ৰেকিং কৰিম ওপৰত গৈ পেলাই বুলছ ট্ৰেকত প্ৰথম মানে আমি ট্ৰেকিং কৰিবলৈ গৈ আছোঁ কেনেকুৱা ফিলিংছ আল্টিমেট তোমাৰ বঢ়িয়া এতিয়া পুৰা এডাল লাঠি লৈ লৈছোঁ আৰু ওপৰত ট্ৰেকিং কৰিম তো গাইজ এতিয়া আমি ট্ৰেকিং কৰিবলৈ গৈ আছোঁ পুৰা দেখিছে এইপিনে চাওক চবেই পুৰা এডাল লাঠি লৈছোঁ আৰু ডাইৰেক্ট গৈ আছোঁ ট্ৰেকিং কৰিবলৈ নাজাৰাটো চাওক এবাৰ দেখাই দিছোঁ ৱাও দেখিছে প্ৰায় বোলে 1 ঘণ্টামান খোজকাঢ়িব লাগিব বুলি কৈছে 1 ঘণ্টা 1.5 ঘণ্টামান চাওক 1-1.5 ঘণ্টামান এতিয়া খোজকাঢ়িব লাগিব ওপৰেদি
গৈ আছে আমাৰ জুনবিন ভাই এতিয়া মানে মেইন কথা হ'ল আমি ষ্টাৰ্ট কৰিছোহে ট্ৰেকিং অ'কে মিনিমামটো 1 ঘণ্টা লাগিব বেছি লাগিব আমি এতিয়া যাব পাৰোঁ নে নোৱাৰোঁ সেইটোহে ডাঙৰ কথা পাৰিম নিশ্চয় পাৰিম কিয় নোৱাৰিম সদায়তো খোজকাঢ়া নাযায় ন लाइफ में पहली बार ऐसा ट्रैकिंग होगा তো গৈ আছোঁ এতিয়া আমি বৰ্তমান ট্ৰেকিং কৰি এডাল লাঠি লৈ পেলাই এইপিনেও লাঠি পাই এডাল 10 টকাকৈ লৈছে ভাড়া আমি গৈ আছোঁ বৰ্তমান এইপিনে যাব লাগিব দেখাম আপোনালোকক বুল ট্ৰেকৰ ওপৰত কি আছে দেখাব চেষ্টা কৰিম তো গাইজ আপোনালোকে এনেকৈ দোকান পাই গৈ থাকিব ট্ৰেকিং কৰিব গ'লে আৰু আমি এইপিনে পূৰা ট্ৰেকিং কৰি গৈ আছোঁ শিলৰ মাজে মাজে দেখিছে এডাল ষ্টিক লৈ পেলাই চাওক মানে এটা নেচাৰেল ভাইবছ পোৱা যায় ভাল লাগে তো আমি এতিয়া বৰ্তমান গৈ আছোঁ ট্ৰেকিং কৰি মোৰ লগৰখিনি আগত পূৰা মই মানে একচুৱেলি খোজকাঢ়িব নোৱাৰোঁ তথাপিও গৈ আছোঁ আৰু যিমানখিনি পাৰোঁ তো এইপিনে চাওক দোকান আছে পূৰা দেখিছে কল্ড ড্ৰিংক যদি কিবা খায় ধুনীয়া খাব পাৰিব দেখিছে পূৰা গৰা হয় দেখিছেনে পূৰা শিলৰ মাজে মাজে পাহাৰৰ মাজে মাজে গৈ আছোঁ ট্ৰেকিং কৰি চাইডে আপোনালোকে দোকান পাবই এয়া আপোনালোকে দেখিছে কেনেকুৱা গৰা জেগা চাওক দেখিছেনে কেনেকুৱা গৰা এবাৰ পৰিলে শেষ আৰু দেখিছেনে এবাৰ পৰিলে মানে বৰষুণৰ বতৰত যদি কিবা কাৰণত এইপিনে আহিলোঁ শেষ আৰু মানে দেখিছেনে সেইটো কাৰণে দাণ্ডাডাল লাগে চাওক ইমান হেৰি দেখিছেনে মানে ৰখিব নে এবাৰ যদি আপোনালোকে আহে এনেকৈ মই আকৰ্ষণ কৰিছোঁ ডেঞ্জাৰ মানে হেৰি জেগা চাওক কেনেকুৱা গৰা জেগা দেখিছেনে বা গৰা জেগাত মানে দাণ্ডাডাল নহ'লে ন হাম ঘূৰি খাই পৰিব ডেঞ্জাৰ জেগা হয় এটা নাম দিছে বুল ষ্টেক চাওক দেখিয়ে ভয় লাগি গৈছে চাওক না কেনেকুৱা গৰা জেগা লগৰখিনি কেনেকৈ যাব তাকে চাই আছোঁ এইপিনে যাব লাগিব এইটো চাইডে থেংক ইউ লাহে লাহে भाई इस साइड आ जाओ কি ডেঞ্জাৰ জেগা বে আমি এইপিনে চিৰি দি আহিব লাগিছিলে মানে উল্টা পুল্টা হৈ মানে আমি এইটো চাইডে গুচি গৈছিলোগৈ চিৰি বনোৱা আছিলে এতিয়া এইপিনে চিৰি দি গৈ আছোঁ অঁ ভাই কেনেকুৱা এই মজা এক্সপিৰিয়েঞ্চটো ডেঞ্জাৰ আল্টিমেট কিন্তু মানে ভয় লাগিছে ৰিক্সি হয় অলপ জীৱনত যদি ৰিক্স নলয় কাম কৰে এইকেইটা কেনেকুৱা দোকানী ৰখাই দিয়াচোন ইয়াত দেখিছে দোকান দি আছে দোকানীকেইটা व्हाट्स योर नेम My name is Salim Langsoton. क्या नाम बताए भाई कुछ समझ में नहीं आ रहा है Circling block blowing. ট্ৰেকিং কৰি গৈ আছে দেখিছে এডাল পূৰা লাঠি লৈ এইপিনে হাতটো একে গোটেইকেইটা লুটি খাই পৰিলোঁ খাটাং যোনদিকে জেগা দেখি ভয় খাই গ'ল নে দেখি ভয় খাই গ'লা নেকি তো গাইজ এতিয়া আমি ফাইনেলি বৰ্তমান ইয়াতে আহিলোঁ আহি পেলাই এইপিনে বৰ্তমান দেখিছে আপোনালোকে তাত টিকেট কাটিব লাগিব টিকেট আছে দেখিব পাৰিছে আমাৰ ফৰিদ ভাই আছে ফৰিদ ভাই কেনেকুৱা লাগিছে বঢ়িয়া আমাৰ জুনবিন ভাই আছে আৰু ইয়াতে টিকেট কাটিব লাগিব টিকেট কাটিম এইপিনে মানে পাৰ পাৰ্চন কিমানকৈ লয় 100 টকাকৈ ন
100K লয় আমি টিকেটটো তাত কাটি ডাইৰেক্ট আমি যাম আৰু তো গাইছ এতিয়া আমি টিকেট কাটিব গৈ আছোঁ আমাৰ মানুহ যিহেতু 7টা হয় দিছে এতিয়া টিকেট কাটিব এতিয়া বৰ্তমান গৈ আছোঁ ইয়াত টিকেট কাটিব লাগিব এইটো হৈছে টিকেট কাউণ্টাৰ ইয়াত টিকেট হ'ব Online 95 cash on the ओके 7 पर पर्सन कितने पर पर्सन per person online 95 cash on the ओके 665 ओके ओके तो এতিয়া 165 টকা দিব লাগিব যদি অনলাইন দিয়ে 95 আৰু যদি কেছ দিয়ে ডাইৰেক্ট 100 দেখিব পাৰিছে অনলাইনো আছে আৰু ডাইৰেক্ট টিকেট কাটি দিব টিকেট কটাৰ পিছত ডাইৰেক্ট আকৌ আমি এপিনে যাব লাগিব ট্ৰেকিং কৰিবলৈ नीचे चेकिंग দেখিছে আপোনালোকে ले जाना पड़ेगा ना नीचे चेकिंग ओके তলত চেকিং হ'ব ধুনীয়াকৈ চেক কৰিব যে আমি টিকেট কাটিছোঁ নে নাই তাৰপিছত আমাক ধুনীয়াকৈ ট্ৰেকিং কৰিবলৈ এলাউ কৰিব তো ব'লা 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 পে'মেণ্ট হৈ গয়া হা ঠিক এতিয়া আমি গৈ আছোঁ ট্ৰেকিং কৰিবলৈ চাওক কি ধুনীয়া নাজাৰা দেখিছে মই দেখাই দিছোঁ চাওক কিমান ধুনীয়া দেখিছে আপোনালোকে ইয়াতে আমি এতিয়া যাম আগত ধুনীয়াকৈ আগত ভাল ভাল নাজাৰা আছে আপোনালোকক দেখাম আপোনালোকে শ্বিলং আহিলে বুলছ ট্ৰেকত আহিবলৈ পাৰিব তো গাইছ এতিয়া আমি বৰ্তমান গৈ আছোঁ ট্ৰেকিং কৰি কৰি আপোনালোকে দেখিছে কেনেকুৱা ডেঞ্জাৰ ৰাস্তা ওপৰতে আমি তললৈ গৈ আছোঁ দেখিছেনে পূৰা গৰা ৰাস্তা ইয়াত মানে পৰিলে হাত ভৰি ভাঙিব যে খাটাং আৰু ইয়াত ডাষ্টবিন দি দিছে আপোনালোকে আহিলে ডাষ্টবিন মানে বেয়া বস্তুবিলাক ইয়াতে পেলাব যদি কিবা খায় চিপছ চিপছ কিবা পেকেট জাতীয় বস্তু খালে পুৰা গৈ আছোঁ ট্ৰেকিং কৰি কৰি আমাৰ পিছপিনে ৰাজা ভাই আহি আছে বা ইয়াত মানে এবাৰ নামিলে মানে আপুনি ৰখিব নোৱাৰে গৈয়ে থাকিব লাগিব ভৰি চবৰে কঁপনিত থাকিব মানে ৰাজা ভাই কেনেকুৱা কঁপিছে এয়া মোৰ পুৰা ভৰি কঁপি আছে মানে ডেঞ্জাৰাছ জেগা হয় পুৰা ট্ৰেকিং কৰি কৰি গৈ আছোঁ দেখিছেনে কেনেকুৱা ডেঞ্জাৰাছ জেগা চবৰে ভৰি কঁপনিত মানে ঠাই নাই গাইছ ভৰি কঁপিছে বে তামাম কঁপিছে ভৰি তো গাইছ ফাইনেলি বহুত সময় মানে প্ৰায় 1.5-2 ঘণ্টা খোজকাঢ়িলোঁ ঘামি মানে অৱস্থা বেয়া হৈ গৈছে আৰু ফাইনেলি এটা দৃশ্যাংশ দেখি মানে মনটো ভাল লাগি গৈছে ইমানখিনি কষ্ট কৰি আহিলোঁ মানে সাৰ্থক হৈ গৈছে দেখিছেনে এই তললৈ এতিয়া গৈ আছোঁ বিৰাট ধুনীয়া প্লেচটো মানে বহুতখিনি খোজকাঢ়িব লাগে আৰু এইপিনে চাওক দেখিছেনে চাওক ৱাও দেখিছে আপোনালোকে তালৈ গৈ আছোঁ এতিয়া আমি ট্ৰেক কৰি কৰি কিমান ধুনীয়া নাযায় দেখিছেনে এইপিনে আমি এতিয়া ধুনীয়াকৈ গৈ আছোঁ চাওক কি ধুনীয়া নাজাৰা দেখিছেনে আপোনালোকে এবাৰ আহিব বিৰাট ধুনীয়া দেখিছেনে ৱাও চাওক মানে দেখাই থাকিলে মই চকুৰে যোনটো দেখি আছোঁ না সেইটো আপোনালোকে মোবাইলত ফিল নকৰিব চাওক এইপিনে মানুহ দেখিছেনে পুৰা মানুহ চাওক তালৈ আমি এতিয়া গৈ আছোঁ ট্ৰেকিং কৰি কৰি অৱস্থা বেয়া হৈ গৈছে আমি এতিয়া বৰ্তমান ধুনীয়াকৈ পাই গ'লোহি ধুনীয়া নাজাৰা হয় একদম জেকাচ নাজাৰা হয় চাওক ৱাও তো গাইছ এতিয়া আমি ধুনীয়াকৈ তললৈ গৈ আছোঁ ধুনীয়াকৈ আৰু এইটো প্লেচ আমি এতিয়া বৰ্তমান চাবলৈ আহি আছোঁ দেখিব পাৰিছে তলত গৈ আছোঁ পুৰা গৰা হয় মানে বহুত গৰা হয় আৰু বহুতখিনি আমি প্ৰায় 1.5-2 ঘণ্টা খোজকাঢ়িলোঁ কাঢ়ি পেলাই আমি ফাইনেলি এই লোকেশ্যনটো চাবলৈ আহিছোঁ আৰু এইডাল ঔষধি মাধ্যমেৰে আহিছোঁ ধুনীয়াকৈ চাওক একদম বহুত ঘামি অৱস্থা বেয়া হৈ গৈছে তো ফাইনেলি গাইজ আমি মেইন ডেষ্টিনেশ্যন পাই গ'লোহি 2 ঘণ্টা খোজ কাঢ়ি চাওক সেয়া আমাৰ ৰাজা ভাই গৈ আছে পুৰা हालत खराब हो गई চাওক
কি ধুনীয়া প্লেচ দেখিছে আপোনালোকে একদম মাইণ্ড ব্লোয়িং জেগা হয় চাওক পাহাৰ চাওক বৰ্তমান আছোঁ আমি প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত ৱাও একদম নেক্সট লেভেল না নাজাৰটো চাওক এবাৰ দেখাই দিছোঁ গাইছ আমি ধুনীয়াকৈ এতিয়া গোটেইখিনি ফটো চটো মাৰিলোঁ ইয়াতে এয়া হৈছে বুলছ ট্ৰেক বুলি কয় এইখিনি জেগাৰ নাম দেখিলে ধুনীয়াকৈ দেখালোঁ এতিয়া আমি ডাইৰেক্ট নেক্সট ডেষ্টিনেশ্যনত যাম আৰু আমাৰ গোটেই টিম ধুনীয়াকৈ ফটোশ্বুট কৰিলোঁ ধুনীয়াকৈ সেইটো অলপ ফুৰিব আহিলে ফটোশ্বুটটো হয় বহুত সময় ফটোশ্বুট কৰিলোঁ প্ৰায় 2 ঘণ্টা 3 ঘণ্টা ফটোশ্বুট কৰিলোঁ আৰু চাওক নাজাৰাটো চাওক কি ধুনীয়া দেখিছেনে সুন্দৰ নাজাৰা হয় চাওক একদম জাকাছ হয় দেখিছে আপোনালোকে এয়া হৈছে বুলছ ট্ৰেক মানে বহুত 3খন পাহাৰ পাৰ হৈ পেলাই আহিব লাগিব ৰাস্তাও দেখিছে আপোনালোকে কেনেকুৱা ডেঞ্জাৰ ভয়ানক ৰাস্তা গাইছ আমাৰ এতিয়া বৰ্তমান ট্ৰেকিংটো কমপ্লিট হৈ গ'ল বৰ্তমান আমি এতিয়া ধুনীয়াকৈ যাব ওলাইছোঁ প্ৰথম আমি গ'লোঁ মিনি পেহেলগাম তাৰপিছত এতিয়া বুলছ ট্ৰেকত আমি ধুনীয়াকৈ ট্ৰেকিং কৰিলোঁ কৰি পেলাই এতিয়া ধুনীয়াকৈ আমি আকৌ যাম মানে অৱস্থা বহুত বেছি বেয়া হৈ গ'ল গোটেইকেইটাই মানে কি ক'ম ঘামি অৱস্থা নাই সেইখিনি সময়ত মানে ভিডিঅ' কৰিব নোৱাৰিলোঁ এনেকুৱা ওখ জেগা উঠিব নোৱাৰি ভৰি এতিয়াও বিষ হৈ আছে আমি এতিয়া গৈ আছোঁ বৰ্তমান ধুনীয়াকৈ লাঞ্চ কৰিবলৈ লাঞ্চ যিহেতু আমি এতিয়ালৈকে কৰা নাই